মাজনীজ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত দিন ধৰি পেলাই মই ইউটিউবত কোনো ভিডিঅ' দিয়া নাই। আচলতে মই কণ্টেণ্টে বিচাৰি পোৱা নাই, কিনো দিম কি কৰিম। গতিকে আজি এখন বিয়া খাবলৈ যাওঁ, ভাবিলোঁ যে মই এটা ভিডিঅ'কে ষ্টাৰ্ট কৰি দিওঁ। বিয়াখন আছে মোৰ মামা ককাৰ ঘৰত, দগাঁৱত হয়। গতিকে যাওঁ বিয়ালৈ, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। আজি সকলোকে লগ পাম বুলি আশা কৰিছোঁ আৰু চাওঁচোন কি হয়। ঠিক আছে বিয়াখনত আমাৰ বহুতো ৰিলেশ্যনৰ মানুহ লগ পাইছিলোঁ, যদিও ভিডিঅ' কৰা নহ'ল। অকণমান মাহী আইতাৰ ঘৰৰ খুৰী আৰু ভণ্টিৰ লগতে ভিডিঅ' কৰিলোঁ, লগতে ৰীল এটাও বনাই ল'লোঁ আমি দুজনীয়ে মিলি পেলাই। গুড মৰ্ণিং। আজি ভিডিঅ'টো দেৰগাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আগৰ ভিডিঅ'টো যিহেতু কণ্টিনিউ কৰা হোৱাই নাছিলে, গতিকে ভাবিলোঁ আজি বাহঁতৰ ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি কালি আহিলোঁ দেৰগাঁৱলৈ, মোৰ জেঠাশহুৰ ঘৰলৈ আচলতে। এয়া বাহঁতৰ ছাইডতে, একেবাৰে ছাইডতে বিহু পাতিছে। গতিকে আজি দিনটো বিহুৰ অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো বাহঁতৰ পুৰণা ঘৰ। বাহঁতৰ চাওকচোন চাৰিওফালটো ইমান ধুনীয়া, চাৰিওফালে অকল সেউজীয়াই সঁচাকৈ বিৰাট ধুনীয়া পৰিৱেশটো। I'm hot today. চাবলৈ যাওঁ বিহু এতিয়া বৰ্তমান হয়া বিহু হৈ আছে। এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব ৰঞ্জুমণি পৰানাথ। The next day. জীয়ৰীক দেখাব লাগিব নহয়। A singer is born, not made. আচলতে এগৰাকী স্বনামধন্য শিল্পী, খ্যাতনামা শিল্পীৰ আচলতে জন্মহে হয়, তেওঁ কেতিয়াও সৃষ্টি নহয়। ওই নাহর ফুলার বতর, ওই নাহর মোর মরমর, ওই নাহর আনিলি তই বহাগরে খবর। ওই নাহর ফুলার বতর, ওই নাহর মোর মরমর, ওই নাহর আনিলি তই বহাগরে খবর। বুকুতে বাজিছে ঢোলৰে চাপ, তেজত উঠিছে প্ৰীতিৰ লহৰ।
কথাৰ কাহিনী হেঁপাহৰ বিলখন জিল